বাহিৰত কিনকিনীয়া বৰষুণ দি আছে আৰু মোৰ খুব বেছি হাঁহৰ মাংস খাবলৈ মন গৈছে হাঁহৰ মাংস খাব পৰাকৈ মোৰ ওচৰত এতিয়া কোমোৰাও আছে আলু আছে পিঁয়াজ আছে আদা নহৰু আছে আৰু ফ্ৰিজত অলপ হাঁহৰ মাংসও আছে গতিকে ৰৈ নাথাকিলোঁ হাঁহ বনোৱাত লাগি গ'লোঁ মই হাঁহ বনাবৰ বাবে বা যিকোনো মাংস বনাবৰ বাবে বেছি মছলা ব্যৱহাৰ নকৰোঁ আচলতে আমি প্ৰতিজন অসমীয়াই কম মছলাই খাওঁ মই সেইবাবে বাহিৰত মাংস খাই খুব এটা ভাল নাপাওঁ ঘৰতে নিজে বনাই লওঁ অৱশ্যে মই বনোৱা মাংস আজিলৈ মই কাকো টেষ্ট কৰিবলৈ দিয়া নাই গতিকে ভালেই হয় নে বেয়া হয় নাজানো আজি ভিডিঅ'টো চাই আপুনি নিজেই ক'বচোন মই যদি ইয়াতে কিবা সংযোগ কৰিবলগীয়া আছে বা যদি কোনোবাটো ক্ষেত্ৰত কিবা ভুল কৰি আছোঁ জনাব আৰু লগতে আপুনি ক'ৰ পৰা এই ভিডিঅ'টো চাই আছে সেইটোও জনাব আৰু লগতে ক'ব যে আপুনি হাঁহৰ মাংস খাই ভাল পায় নে ছাগলীৰ মাংস খাই ভাল পায় মোক যদি সোধে তেতিয়াহ'লে মই এক নম্বৰতে হাঁহৰ মাংস খাই ভাল পাওঁ নেক্সট ছাগলী আৰু তাৰপিছত পাৰ মাংস খাই ভাল পাওঁ হাঁহৰ মাংস এনেদৰে বনাই আছোঁ ভাজি আছোঁ বহু সময় লাগে হাঁহৰ মাংস বনাবৰ বাবে অৱশ্যে বহু সময় ফ্ৰাই কৰাৰ পিছত হাঁহৰ মাংস এটা সময়ত ক'লা হ'বলৈ আৰম্ভ কৰে আৰু যেতিয়া হাঁহৰ মাংস ক'লা হয়